কালি অৰ্থাৎ 15 মাৰ্চত 4 বজাত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ নিৰ্বাচনী শ্বেডিউল আমাৰ যোৱাকালি ঘোষণা কৰা হৈছে। ইতিমধ্যে মই আপোনালোকক এনে ডেট কেইটা আকৌ এবাৰ জনাই দিওঁ। 16 তাৰিখ অৰ্থাৎ আজি ৰাতিপুৱা আমাৰ গেজেট নটিফিকেশ্যন পাব্লিছ কৰা গৈছে আৰু আজিৰ পৰাই আমাৰ নমিনেশ্যন কৰিব পৰা ব্যৱস্থাটো আৰম্ভ কৰি দিয়া হৈছে আৰু ফৰ্ম 1ত আমি ইতিমধ্যে নটিচ ইছ্যু কৰি দিছোঁ। লাষ্ট ডেট অফ নমিনেশ্যন হ'ল আমাৰ 23 তাৰিখ সোমবাৰ আৰু আমাৰ স্ক্ৰুটিনিৰ ডেটটো দিয়া গৈছে 24 তাৰিখ অৰ্থাৎ মঙলবাৰ আৰু লাষ্ট ডেট ফৰ উইথড্ৰল অফ কেণ্ডিডেটছৰ এইটো ৰখা গৈছে 26 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰ। আৰু আমাৰ আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ নিৰ্বাচনৰ দিন ভোটৰ দিন অৰ্থাৎ ডেট অফ পোল আমাৰ 9 এপ্ৰিলত দিয়া গৈছে। 9 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰ আৰু আমাৰ কাউণ্টিং হ'ব 4 মে এইটো হ'ল সোমবাৰ। The date before which election shall be completed মানে আমাৰ ইলেকশ্যনৰ গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো 6 মেৰ ভিতৰত কমপ্লিট হ'ব। এইখিনি ইতিমধ্যে আপোনালোকে জানে যে এইখিনি আমাৰ যিটো আমাৰ শ্বেডিউল ঘোষণা কৰা গৈছে। ইয়াৰ উপৰিও মই আমাৰ কাৰ্বি আংলং ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিছুমান তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ। আমাৰ ইয়াতে 3খন সমষ্টি আছে, LAC আছে। 108 আমাৰ বোকাজান, 109 হাওৰাঘাট আৰু 110 110 ডিফু ST LAC। 3খনে আমাৰ ST LAC হয় আৰু প্ৰতিটো LACত আমাৰ একোটাকৈ মডেল পলিং ষ্টেচন থাকিব। সেইকাৰণে আমাৰ 3টা মডেল পলিং ষ্টেচন থাকিব। এবাৰ ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতিটো পলিং ষ্টেচনত 100% ৱেবকাষ্টিং হ'ব আৰু আমাৰ 60টা পলিং ষ্টেচন এবাৰ আমাৰ অল উইমেন পলিং ষ্টেচন হ'ব। তাৰোপৰি এবাৰ ECI নেট যিটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাৰ দ্বাৰা এবাৰ ৰিয়েল টাইম ভোটাৰ ট্ৰেণ্ডছ আৰু ভোটিং আপডেটছ পলিং ট্ৰেণ্ডছবিলাক দিয়া যাব। ইয়াৰ কাৰণে আমাৰ ইতিমধ্যে আমাৰ পলিং বিষয়াসকলক ট্ৰেইনিং দিছোঁ আৰু পৰৱৰ্তী আমাৰ কেইটামান ট্ৰেইনিং আহি আছে। এই ট্ৰেইনিঙৰ মতে তেওঁলোকক গোটেইখিনি শিকোৱা হ'ব আৰু সেইমতে তেওঁলোকে এবাৰ অনলাইন বা আমাৰ পৰ্টেলটোৰ মাধ্যমেদি তেওঁলোকে গোটেইখিনি ভোটাৰ যিখিনি আমাৰ ট্ৰেণ্ডছ আমি 11টা বজাত 1টা বজাত যিবিলাক আমি ভোটিং ট্ৰেণ্ডছবিলাক দি থাকোঁ কিমান পাৰ্চেণ্টেজ ভোটিং হৈছে এই গোটেইখিনি আমি এবাৰ অনলাইনে হ'ব। সেইকাৰণে আপোনালোকেও ৰিয়েল টাইম এবাৰ ইনফৰমেশ্যনখিনি পাই থাকিব। ECI নেট আপোনালোকে জাষ্ট গুগল কৰিলে হ'ল ECI NET ECI নেট। ইয়াৰ উপৰি আৰু দুটা কথা জনাব কৈছোঁ। আমাৰ পলিং বিষয়াসকলৰ ইতিমধ্যে ট্ৰেইনিং আৰম্ভ হৈছে। যিটো প্ৰথম পৰ্যায়ৰ ট্ৰেইনিং যোৱা 11 আৰু 13 মাৰ্চত আমি সম্পন্ন কৰিছোঁ 3খন সমষ্টিৰ কাৰণে। পৰৱৰ্তী আমাৰ আৰু 2টা ৰাউণ্ড অফ ট্ৰেইনিং হ'ব, এটা মাৰ্চৰ ভিতৰতে আৰু এটা এপ্ৰিলৰ ফাৰ্ষ্ট উইকত। তাৰোপৰি আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ডিটেইলিং হ'ব, সেইটোও ট্ৰেইনিং অতি সোনকালে তেওঁলোকৰ ট্ৰেইনিং আৰম্ভ হ'ব আৰু অতি শীঘ্ৰে আমাৰ ইয়াতে জেনেৰেল অবজাৰ্ভাৰো আহিব আৰু অবজাৰ্ভাৰৰ সন্মুখত আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ট্ৰেইনিং হ'ব। তাৰোপৰি EVMৰ সম্পৰ্কে আমাৰ কিছুমান ট্ৰেইনিং ইতিমধ্যে হৈ গৈছে আৰু অতি শীঘ্ৰে ইলেকশ্যন কমিশ্যনে নিৰ্ধাৰণ কৰা ডেট অনুসৰি আমাৰ ৰেণ্ডমাইজেশ্যন হ'ব আৰু ফাইনেলি আমাৰ কমিশ্যনিং হ'ব। ইয়াৰ উপৰিও এইবাৰ কমিশ্যনে 2টা নতুন ব্যৱস্থা আনিছে। এটা হ'ল আমাৰ মোবাইল ফোন ডিপজিট কৰিবৰ কাৰণে মানে ভোটিং কেন্দ্ৰৰ ভিতৰত যিহেতু মোবাইল ফোনটো এলাউড নহয়, মোবাইল ফোন ডিপজিট কৰিবৰ কাৰণে এটা ফেচিলিটি আনি দিছে। লগতে এইবাৰ 100 মিটাৰলৈকে আমাৰ
100 মিটাৰ পলিং ষ্টেচনৰ 100 মিটাৰ ৰেডিয়াছত পলিং কেণ্ডিডেটৰ নিজৰ যিটো আমাৰ তেওঁলোকে নিজৰ এটা বুথ এটা এষ্টাব্লিছ কৰিব পাৰে সেইটোৰ ব্যৱস্থাটো কৰিছে আগতে সেইটো নাম্বাৰটো 200 মিটাৰলৈকে আছিল ইয়াৰ উপৰি আপোনালোকে জানে যে মডেল কোড অফ কণ্ডাক্ট যিহেতু যোৱাকালিৰ পৰা বলবৎ হৈছে আমাৰ বিভিন্ন আমি প্ৰথম 24 ঘণ্টাৰ ভিতৰত আমাৰ প্ৰতিটো যিটো চৰকাৰী কাৰ্যালয় আছে তাতে আমি ডিফেচমেণ্ট কৰিব লাগে আৰু সেইকাৰণে আমি ডিফেচমেণ্টৰ কামখিনি আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিতৰত ইতিমধ্যে আমাৰ প্ৰায় 100% ডিফেচমেণ্ট চৰকাৰী কাৰ্যালয়ত হৈয়ে গৈছে হয়তো দুই এটা জায়গাত এতিয়াও হ'বলৈ বাকী আছে সেইখিনিও আমাৰ গধূলিৰ ভিতৰত আজি সম্পূৰ্ণ হৈ যাব